এতিয়া কম্পিটিশনত নামি আছে লেফট ফালে আছে মন্টুমণি মেধি ৰাইটত আছে ৰাহুল কুমাৰ ৰাহুল ডেকা অকল ৰাহুল ডেকা তেওঁ মাৰিব প্ৰথম চিনাবৰ কাৰণে সুবিধা আমি মানে ফিল্ডৰ পৰা ওলাই আহিছোঁ চেলেঞ্জ 14 বাৰ আৰু এয়া আৰম্ভণি 45 দিন চেলেঞ্জ দে হ'ব দে এতিয়া কাৰণে মাৰি দে 1 2 3 4 5 6 7 9 হৈ গ'ল 4 বাৰ 11 12 আজি মনটো গাহাবই ৰাহুল দেই ৰাহুল শেষ এবাৰ নোৱাৰা নহয় মনটো ঘৰুৱাব লাগিব 16 বাৰ মাৰি দে আরেকবার দে দে জোস দে এই ইয়াই পাৰিব লাগিব এই আৰু এবাৰ মনটো হৈ যায় নোৱাৰা চ্যালেঞ্জ বঢ়িয়া যা এবাৰ মনটো কেইবাৰ মাৰিলে এবাৰ 15 কৈ দিয়া কিবা এটা কোন মাৰিব এবাৰ মন্টুমণি মেধি কমপ্লিট কৰ মনটো 2 বঢ়িয়া 3 মেনচেষ্টাৰ এফসি 4 5 6 যা 7 চেলেঞ্জত ভাল হয় না বেছি মাৰিব ভাল নাই নিজৰ কাৰণে 8 বঢ়িয়া মনটো 9 মজা বঢ়িয়া মনটো বঢ়িয়া আজি মনটো দিব পাৰিবই লাগিব 4 বাৰ ইজি আৰু 4 বাৰ ইজি দুশ্মন বিলাক কথা মনত পেলা এই কি হ'ল আৰে কি হ'ল জলি মানুহ বিলাকে হাঁহি গৈছে চাই একো নাপাবি মনটো হাৰিলে এফালে ৰাহুল জিকিলে মজা উইনাৰ